কোন জেগাৰ পৰা আচ্ছা কলৈ যাব মই ভালুকমত ৰিলছ বনাব হয় নেকি আচ্ছা এটা কথা সুধিছোঁ আপোনাৰ দাদা এইফালে আচ্ছা এই মালটো যে আনিছে আপুনি কিনি আনিছে নেকি বাৰু আচ্ছা এতিয়া আপুনি কিমানত বিক্ৰী কৰিব বৰ ধুনীয়া কথা 10 টকা দি কিনি আনিছে 5 টকা বিক্ৰী কৰিব এইটো বৰ ধুনীয়া কথা দাদা যাওক যাওক ভাল লাগিলে আপোনাৰ কথা শুনি দেই 10 টকা দি কিনি আনিছে 5 টকা বিক্ৰী কৰিব বৰ ধুনীয়া লাগিলে শুনি খাইছে নেকি এইটো মাছ মাৰিব আহিছে ন মাছ মাৰিব আহিছে ক'ৰ পৰা আহিছে আমি মাছ মাৰিব আহোঁ প্ৰত্যেকতে মই 2 কেজি 1.5 কেজি মাছ খাওঁ আজি কিন্তু পানী ডাঙৰ পানী ডাঙৰ অকণমান নামিছিলোঁ ভৰিত বোকা লাগিলে বোকা লাগিলে ন লাগোতে মাছ একো নাপালোঁ গতিকে মই প্ৰপাৰ খাব লাগিব বাকী কি অকণমান 10 টকাৰ চাম খালি দোকানত খাই আহিলোঁ কোৱা কথা নেকি এতিয়া তাৰমানে মাছ নাপালে নহয় আচ্ছা মাছ মাৰি আপুনি ঘৰত খাই নে বিক্ৰী কৰে কিন্তু মই বেছিকৈ 2 কেজি পাওঁ 1.5 কেজি পাওঁ আধা কেজি বেছি পেলাই অকণমান খাই যাওঁ এই অভিয়াগৰ চাম খালি দোকানত সয়াই কৰে নহয় জানো ভালে লাগিল যে গতিকে আজি মাছ নেপালে নহয় বৰ ভাল লাগিল ভাইটি গৈ থাকক আচ্ছা গৈ থাকক ভাল লাগিল খুব ভাল লাগিল আহক গৈ থাকক আহক আমাৰ মাজত কি আমি বুঝে না আপনি কই যাবেন মাছ আনিছে কি বিক্রি করবা মাছ আইডিএস পুকুরি মানে পোনা আনিছে নহয় পোনা আনিছে আচ্ছা কেনেকে বিক্রি কৰে 500 টকা কেজি আৰু ৰৌ মিৰ্গা বাহু কমল কাঠ চাইনা আপুনিতো বেপাৰ কৰিছে নহয় জানো বেপাৰ আপুনি তাৰ পৰা কেনেকে উঠে মাছ ময়ো ল'ম বুলি ভাবিছোঁ ঘৰত নিজে নেট দি নিজে পোনা খেতি আছে নহয় জানো মাছৰ খেতি আচ্ছা ইয়াত মানে বিক্ৰী কৰিব আপুনি গাঁৱে গাঁৱে দি ফুৰে নহয় জানো চহৰলৈকে যায় নেকি বাৰু চহৰত নাযায় ন সেইটো ভাল কথা দেই তেনেকে জীৱিকা কৰি খাব লাগিব ভাল লাগিল কথা পাতি কৈ থাকক দিয়ক আপুনি আচ্ছা ভালে লাগিল বাইদেউ নেকি মইতো চিনিয়ে পাওঁ কিয় পাইছে ইমানে আচ্ছা বাইদেউ মই কিমান মানে স্পষ্ট মানে আমাৰ মুছলিম ভাষা নাজানোতো অসমীয়াতে সুধিব হ'বনে বাৰু অসমীয়াতে সুধিব পাৰিবনে বাৰু আচ্ছা বাইদেউ মানে ভণ্টি আৰু কলৈ যায় বিহু খাব আহিছে গাঁওবুঢ়া হয় নেকি গাঁওবুঢ়াৰ গাঁওবুঢ়াৰ নাম কি নিতুল দাস নিতুল দাস নেকি কোন গাঁৱৰ পৰা আহিছে নাম ধেৰ এতিয়া নিতুল দাস বিহু খাব আহিছে আচ্ছা ক'ত যায় আপুনি কওকচোন হয় নেকি গান গায় নেকি ক'ৰ পৰা আহিছে কলিয়াবৰ পৰা কেনেকৈ আহিলে আপুনি আপোনাক সুধিব বিচাৰিছোঁ খোজকাঢ়ি আহিছে নে গাড়ীয়েদি আহিছে গাড়ী লৈ
হয় নেকি? আচ্ছা, আপোনাৰ গান শুনিবলৈ ইচ্ছা আছে বাৰু, অকণমান পিছত শুনিম, হ'ব 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 আচ্ছা ঠিক আছে। আমাৰ প্ৰতিযোগী আৰু আহি আছে, গতিকে তেখেতক মই দুটামান কথা সুধিব বিচাৰিলোঁ। দাদা ক'ল আপুনি কি এইটো কি বুলি কয়? এইটো কি বুলি কয়? আচ্ছা, আপুনি কিহৰ গান কৰিছে? মোৰ পৰা আহিছে আমেৰিকাৰ পৰা। আমেৰিকাৰ পৰা প্ৰেমত বিষ্ণু ভণ্টি নেনাচিবা, বেয়া লাগে বেয়া লাগে বেয়া লাগে। দাদাৰ লগত কথা পাতিম, আকৌ ভাল লাগিছে দেই, গৈ থাকক। আমাৰ হেৰি ছাৰ ডাঙৰী আহিছে বোলে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰ ডাঙৰী আহিছে। কৃষ্ণ 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 প্ৰভু কৃষ্ণ। ছাৰ নমস্কাৰ, আহক ছাৰ, ইফালে আহক, আপোনালোকক চিনাকি হওক। আমাৰ ছাৰ ডাঙৰী আহিছে, তেখেতে আমাৰ এই ৰাইজৰ মাজত দুই এষাৰ বক্তব্য দাঙি ল'বলৈ কাৰণে আমিনো ছাৰক কি সুধিম, গতিকে তেখেতে আমাৰ মাজত দুই এষাৰ বক্তব্য দাঙি ল'ব। সেয়েহে ভালে লাগিছে, তেখেতে আমাৰ দুই এষাৰ বক্তব্য দাঙি ল'বলৈ মই ৰাইজৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ। আমি বহুত দূৰৰ পৰা জনাব। ভালুকমন মিটিং কৰি ইয়াত আমি এখন ভেকচিন প্ৰতিযোগিতা বুলি কোৱা শুনি পালোঁ, তাতে ইয়াত ৰাইজক অকণমান লগ ধৰি যাওঁ বুলি ক'লোঁ। সমূহ ৰাইজক দেখি মোৰ বহুত আনন্দ লাগিছে। ৰাইজে জানে মোক সকলোৱে চিনি পায়, মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মই আপোনালোকক বহুত ধৰণৰ সহায় সহযোগ আগবঢ়াইছোঁ, পুখুৰী দিছোঁ, পুখুৰীৰ টকা দিছোঁ, আৰু অৰুণোদয় আঁচনি দিছোঁ, আৰু কৃষি আঁচনি দিছোঁ, আৰু বহুত ধৰণৰ টকা আগবঢ়াইছোঁ। আপোনালোকে দুখ নকৰিব, বেজাৰ নকৰিব, আৰু আপোনালোকক কিমান লাগে টকা মই দি আছোঁ। আই মাতৃসকল, আত্মসহায়ক গোটত মই টকা আগবঢ়াইছোঁ। এজনী আই মাতৃক মই 25,000কৈ টকা দিছোঁ। আপোনালোকে কোনে কোনে আই মাতৃয়ে টকা পোৱা নাই দুখ নকৰিব। মই আৰু পিছত ইয়াৰ আঁচনি আপোনালোকৰ আই মাতৃসকলক আগবঢ়াম, আপোনালোকে বেয়া নাপাব। আমাৰ ছাৰ ডাঙৰীয়ে আপোনাৰ খবৰ আগত এয়া বক্তব্য মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। গতিকে আমাৰ ছাৰ ডাঙৰীয়া গৈ আছে দেই, আৰু মই এই আমাৰ মাজত ভেকচিন প্ৰতিযোগী আমাৰ অলপ আগতে মই তেখেতক প্ৰশ্ন কৰিছিলোঁ। আমাৰ এখেত হেনো আমাৰ আমেৰিকাৰ পৰা আহি আছে, তেখেতে হেনো আজিকালি জাহাজত আহিব নালাগে বোলে, আমেৰিকাৰ পৰা আমাৰ কিবা পেং বাৰীতে উঠি আহিছে বোলে। গতিকে এইটো বৰ ভাল লাগিল শুনি, বৰ বঢ়িয়া কথা। মোক অলপ আগতে কৈছে আৰু মই আমেৰিকাৰ পৰা আহিছোঁ, গতিকে মই পেং বাৰীতে উঠিছোঁ, জাহাজ নালাগে। বৰ ধুনীয়া কথা নহয় জানো? গতিকে আপুনি আমেৰিকাৰ পৰা আহিছে নহয়? কওকচোন। মই আমেৰিকান দেশৰ পৰা আহিছোঁ। মই আহিবলগীয়া কি হ'ল জানো? মই এতিয়া এই ৰাছিয়া আৰু ৰুছিয়াৰ যুদ্ধ হৈ আছিল নহয়, হয় তাৰে হৈ আছোঁ।
হয় ये नया रेसिपी हम आता है ठीक है और हिंदी में जानता है ठीक है हिंदी में ठीक है हम ये हिंदी में बात करता हूँ होने से भी हमको पानी का मैं प्रधानमंत्री है अच्छा प्लेन से नहीं आता क्या ऐसे आता है क्या प्लेन से नहीं आता है आके तो बहुत अच्छा लगा आपका बात सुन के हमारा बहुत अच्छा लगा ठीक है बाद में आपको साथ हम बातचीत करेंगे फिर ठीक है आपको दे रहे हैं ना ठीक है बहुत अच्छा लगा এই আমার মাজত দুগৰাকী নীলাক শিকাই আমাৰ মডেলিং চিষ্টেমত আমাৰ দুগৰাকী আমাৰ নাৰী দেখিব পাইছোঁ তেখেতসকলক মই অকণমান কথা পাতিব বিচাৰিছোঁ আমাৰ বাইদেউ দুগৰাকীলৈ মই অকণমান কথা পাতিব পাৰিম নেকি বাৰু আহক ভাল লাগিছে আহক বাইদেউ দুগৰাকী আমাৰ মঞ্চৰ ওচৰলৈ আহক ভাল লাগিছে মডেলিঙৰ নিচিনা লাগিছে গতিকে আহক বৰ ধুনীয়া লাগিছে গতিকে কথা পাতিবলৈ মনো গৈছে আৰু আচ্ছা বাইদেউ কি বুলি সমাধান কৰিম মই ক'ব বিচৰা নাই গতিকে আপোনালোকে মডেলিং হিচাপত বা না কিবা নৃত্য গীতৰ হিচাপত বা আহিছে নেকি এইটো কওকচোন ইয়ালৈকে আহোঁ মই আপোনাৰ কথা পাতো বাৰু কথা আছে কি নহয় জানো ইয়াত আৰু লাজ নকৰি বুলি কি কথাটো আছে আৰু কথা পাতো আৰু নহয় জানো ভাল লাগিল আচ্ছা কওকচোন বাৰু অঁ আমি বালিপৰা হয় বালিপৰা তেনেকৈ মাজে সময়ে আমি দেখুৱাওঁ তাৰপিছত আৰু ভালুক মাৰি কিনো হৈছে বুলি ইয়াতে জানো নহয় বালিপৰাৰ পৰা আহিছে মই বুজি পাইছোঁ বা ক'ৰবাৰ পৰা আহিছে বুজি পাইছোঁ নহয় আপোনালোকৰ মানে মডেলিং চিষ্টেম লাগিছেতো সেইকাৰণে মানে সুধিছোঁ আৰু বালিপৰাৰ পৰা তেজপুৰৰ পৰা বহুতো মানুহ আহিছে সেয়া মই গম পাওঁ কিন্তু আপোনালোকৰ লৈলাস আৰু ভংগী আৰু এক মানে যিটো আপোনালোকে মানে সেইটো দেখুৱাই আছে মানে এইটো দিছে গতিকে সেইকাৰণে মই সুধিছোঁ কওকচোন বাৰু অঁ ঠিক আছে এইবাৰ শ্লাইডত আহিছে ফেশ্বন শ্বু ফেশ্বন শ্বু ফেশ্বন শ্বু নহয় গতিকে বৰ ধুনীয়া লাগিল তেনেকৈ যদি এডভাৰটাইজ হয় আৰু কোম্পানীৰ ফালৰ পৰাও কিবা পাই চাগে আপোনালোকে নহয় জানো আচ্ছা ভাল লাগিল অঁ পিছত আপোনালোকলৈ আকৌ আমিও আমন্ত্ৰণ কৰিম দেই আমাৰ এনেকুৱা মানে প্ৰগ্ৰেম আছে আচ্ছা অঁ আপোনালোকক হঠাতে লগ পালোঁ মইতো সুধিবলৈ লাগিব অকণমান কামানিৰ পৰা আহিছে আচ্ছা এনেকুৱা খোজকাঢ়ি যাবনে খোজকাঢ়ি নাযাওঁ আপোনালোকে কিবা এটা সুবিধা কৰি দিয়ে নেকি এতিয়া আপোনাক বাটতে লগ পাই মই সুধিলোঁ আপুনি ক'ত যায় কিয়নো চিনাকি লগাৰ কাৰণে সুধিলোঁ আপুনি কৈছে আকৌ মোক কিবা এটা সুবিধা কৰি দিয়ক এতিয়া ময়ো ইফালে যাবলৈ ওলাই আহিছোঁ মই যাম হেৰি কি ক'লে ইফালে এৰাল লগালৈ ওলাই আহিছোঁ মই গতিকে মই কি সুবিধা কৰিম এতিয়া খোজকাঢ়ি আহিছোঁ বুলি কোৱাৰ কাৰণে বাটতে সুধিলোঁ আৰু তাৰমানে মই বোৱাৰীজনী বেমাৰ হৈ আছে তাকে ডাক্তৰ বিচাৰি আহিছিলোঁ নাপালোঁ ঘূৰি আহিছোঁ এতিয়া এইখিনিতে কিবা মেলা দেখি পেলাই সোমালোঁ হয় বহুত ফূৰ্তি কৰি আছে এতিয়া চাওঁতে সন্ধিয়া হ'ল এতিয়া মই কেনেকৈ যাওঁ আপোনালোকে কিবা সুবিধা কৰি দিয়ে নেকি মোক খোজকাঢ়ি যাওঁ আইতা পিছলৈ কথা পাতিম আপুনি গৈ থাকক পাৰে মোৰ লগ খাওঁ নাই গৈ থাকক আপুনি অঁ এইয়া অঁ কথাতে দেখোন একদম অঁ এইয়া আৰে কিহৰ নাম অঁ বেমাৰবিলাক কৰিব পৰা নাই কি হ'ব আৰে সয়াবিন পিটিকা লাগিব নমস্কাৰ প্ৰভুসকল প্ৰভুসকল মই আপোনালোকক এটা কথা সুধিব পাৰোঁনে বাৰু ভালকৈ নাজানো আপোনালোকৰ এটা কথা কি ৰাজসকল অকণমান সময় বিৰতি ল'ব
পাৰোঁ নেকি বাৰু? আচ্ছা, আপোনালোকৰ দাবী দিব কমকে মইতো একো নহয়, তথাপিও আপোনালোকে কি বিচাৰিছে সেইটো অকণমান বুজাই ক'ব নেকি বাৰু? কওকচোন বাৰু। আমি মানে প্ৰতি বছৰে 12 মাইলৰ পৰা আমি আপোনালোকৰ গাঁৱত ভোজ খাবলৈ আহোঁ। হয়, আমি প্ৰতি বছৰে কমপ্লেইন কৰি থাকোঁ, বেঙেনা পিটিকা, আলু পিটিকা, চয়াবিন পিটিকা, পাপৰ ফ্ৰাই বছৰে নিদিয়ে। আমাৰ দাবী এই 5টাই মানিবই লাগিব। বৰ ধুনীয়া দাবী দেখোন। লাগিব লাগিব কৈছোঁ, লাগিব ময়ো লাগিব লাগিব, বৰ ধুনীয়া কথা লাগিব। হয়, একদম বঢ়িয়া কথা। এইটো উচিত পাইপৰ দাবী কৰিছে, পাব লাগে। হয় হয় হয়। চৰকাৰ ভেকচিন প্ৰতিযোগীসকল আৰু কোনোবা যদি সদাশয় লোকে আমাৰ মাজত ভেকচিন দেখুৱাবলৈ তথা অভিনয় কৰিবলৈ মন আছে, তেখেতসকলক আমি কমিটিৰ তৰফৰ পৰা অনতিপলমে আমাৰ ৰাইজৰ মাজত আহিবলৈ অনুৰোধ কৰিলোঁ। ভেকচিন প্ৰতিযোগীসকল আৰু যিসকল ভেকচিন প্ৰতিযোগী আমাৰ মাজত থাকিব, বাহিৰলৈ নাযাব। গতিকে আৰু আহি আছে সৰুৱা, মই দেখি পাইছোঁ ভেকচিন প্ৰতিযোগী আমাৰ মাজলৈ আহি আছে, অতি সোনকালে আহক, কিয়নো কমিটিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই ভেকচিন প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰিব লাগে। সেয়েহে আপোনালোকে ভেকচিন প্ৰতিযোগী আপোনালোকে অতি সোনকালে আহক, আহি আছে এয়া ভেকচিন প্ৰতিযোগী। এয়া আমাৰ মাজত ভেকচিন প্ৰতিযোগী দেখা থকা। আমাৰ মাজত ভংগীৰে আমাৰ মাজত এগৰাকী নাৰী আহি আছে, তেখেতে মই দুটামান কথা পাতিবলৈ বিচাৰোঁ। গতিকে আমাৰ মাজত এয়া লয়লাস ভংগীৰে আমাৰ মাজত এগৰাকী নাৰী আহিছে, তেখেতক মই অকণমান কথা সুধিব পাৰিম নেকি বাৰু? আহক। কি বুলি কওঁ, ভণ্টি বুলি ক'ম নে বাইদেউ বুলি ক'ব পৰা নাই, মই ভণ্টি বুলি ক'লোঁ আৰু দেখাত চাব লাগিছেতো। ভণ্টি ভণ্টি আহা। ভণ্টি ভণ্টি ক'ৰ পৰা আহিছা তুমি? লগত কামানো চমানো লৈ আহিছা নেকি? ক'ৰ পৰা আহিছা তোমাৰ? তুমি তেজপুৰ ডেকা গাঁৱৰ পৰা। আচ্ছা, ক'লৈ যাব? মই ভালুকঙত ৰিলছ বনাবলৈ। আচ্ছা, ভালুকঙলৈ যাব। ইয়াতো সেই সম্পৰ্কে অকণমান কিবা এটা কৰি যাব নেকি বাৰু? হয় নেকি? তেতিয়াহ'লে আমাৰ ইয়াতো বহুতখিনি ৰাইজো আছে, ৰাইজ তথা তেনেকুৱা সুবিধাও আছে বাৰু। অকণমান কৰি যায় নেকি বাৰু? ভাল লাগিলেহেঁতেন। ঠিক আছে। আচ্ছা, পৰিচয়টো অকণমান হৈ লওক। তোমাৰ নাম কি? অকণমান আপুনি আগবাঢ়ক, তেতিয়াহ'লে হেৰি কৰি যাওক, বনাওক। আহক ভেকচিন প্ৰতিযোগীসকল, আৰু মই দেখিবলৈ পাইছোঁ আমাৰ মাজলৈ আহি আছে এয়া আমাৰ ভেকচিন প্ৰতিযোগী। আহক, অতি সোনকালে সোমাই আহক। এয়া আমাৰ ভেকচিন প্ৰতিযোগী, অতি সোনকালে আপোনাৰ সোমাই আহক। অকণমান দেখুৱাই
আমি দেখিবলৈ পাইছোঁ আৰু গুটিকৈ দল আমাৰ মাজলৈ আহি আছে তেখেতসকলে অনুটোপলমে আমাৰ মাজলৈ সোমাই আহিব লাগে আহক এই আহি আছে আহক টিংকু নহয় দেই ডেলজিনা ভেকশ্যন প্ৰতিযোগীসকল আপোনালোকৰ যি ভাও নৃত্য আপোনালোকে একেলগে গোটেইখিনি একবাৰ কৰকচোন কিয়নো আমাৰ মাজলৈ ভেকশ্যন প্ৰতিযোগী ইতিমধ্যে আহি পোৱা নাই আপোনালোকে আকৌ এবাৰ সকলোৱে ভেকশ্যন প্ৰদৰ্শন কৰক একেলগে